নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালেই। আজি হৈছে মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ সকলোকে শুভেচ্ছা জনালোঁ। সকলোকে যেন ভগৱানে ভালে ৰাখক তাৰে কামনা কৰিলোঁ। ৰাতিপুৱাই ঘৰত চাকি বন্তি জ্বলাই লৈ এতিয়া আহিলোঁ মন্দিৰলৈ বুলি মালা গুঠিবলৈ। ভিডিঅ' এটাও কৰি থওঁ আৰু আমাৰ ইয়াতনো কেনেকৈ পালন কৰে আপোনালোককো অলপ দেখাওঁ। শিৱৰাত্ৰিৰ উপলক্ষে আমাৰ ইয়াত 4 দিনীয়াকৈ পতা হয়। এইটো হৈছে আমাৰ মন্দিৰটো। এইফালে আকৌ ল'ৰাবিলাকে চান্দা তুলি আছে। তাৰ পৰা আহি কিবা এটা খাই লৈ আকৌ ওলালো মন্দিৰলৈ বুলি। আমাৰ ইয়াত প্ৰথম দিনাখন সকলোৱে মিলি সোণাৰী পাৰলৈ পানী তুলিবলৈ বুলি যায়। সোণাৰী পাৰ পোৱাৰ পাছত সকলোৱে হাত ভৰি ধুই আকৌ মন্দিৰলৈ বুলি উভতিছো। আৰু এই দিনটোলৈকে বছৰ ধৰি অপেক্ষা কৰিব লাগে। প্ৰসাদ খোৱাৰ পাছত ঘৰলৈ বুলি উভতিলো। ঘৰলৈ আহি জ্বলালো। পাছত খুৰীয়ে মাতিলে প্ৰসাদ খাবলৈ আৰু প্ৰসাদ খাই মেলি লৈ আজিলৈ ইমানেই আছিল। আকৌ লগ পাম।